100ৰ পৰা 99 লৈ গ'ল থাকিব 1 এইটোতো বিয়োগ অংকত লিখাই আছে 100ৰ পৰা চাওক আজি আমাৰ মাৰ্কেটতে ভিডিঅ' এটা বনাওঁ আপোনালোকে জানেই আমাৰ চেনেলৰ নাম হাঁহি ধেমালি বলক বেছি কথা ক'লে লাগিব ভাগৰ দেৰি নকৰি আৰম্ভ কৰোঁ আজি হাটত আপোনাৰ নামটো ক'ব শ্ৰী দীপুদেশ আপুনি কি কৰে এই চাহ দোকান অঁ বঢ়িয়া চাহ দোকান বহুত ডাঙৰ মানুহ কিন্তু গম পায়নে নাই নাই এইটো মিছা কথা আমি যেনে যেনেকৈ চলাই আছোঁ ট্ৰেণ্ড এটা আছে গম পায়নে নাই আপুনি সেইটো থাকিব পাৰে এইটো জাতিৰ পাৰ্চনেল ব্যাপাৰটো সেইটো আমাৰ PM হয় চাহ দোকানী গম পায়নে হয় আছিলে আগত এতিয়াতো মানে বেলেগ হৈ গ'ল না এতিয়াতো তাক আৰু ক'ব নোৱাৰি যে চাহ দোকানী বুলি এইটো ঠিকেই বাৰু অঁ এতিয়া গম পাইছেনে নাই আমাৰ মানে হাতৰ চেনেল এটা আছে তাৰ পৰা আপোনাক মই হাতৰ সুধিম চ' আপুনি যদি শুদ্ধ আনচাৰটো দিব পাৰে তেনেহ'লে আমাৰ ফালৰ পৰা আপোনাক আকৰ্ষণীয় গিফ্ট দিয়া হ'ব আপুনি ৰেডি নে কিবা ধৰে পাৰিম কি নোৱাৰিম হয় কি নহয় ট্ৰাই কৰিব এইটো আপুনি এনেকুৱা নহয় যে আপুনি শুদ্ধ আনচাৰটো দিব লাগিব জাষ্ট আপোনাৰ লগত অলপ হাঁহি ধেমালিহে কৰিব আপোনাক মই 100 টকা এটাই দিলোঁ 100 টকাৰ পৰা 99 টকা লৈ গ'ল আপোনাৰ হাতত কিমান থাকে 100 টকা দিলে 99 টকা লৈ গ'ল 1 টকা থাকিব শুদ্ধ আনচাৰটো আপুনি দিব পৰা নাই অলপ মাথা মাৰকচোন কিয় না 99 টকাটো আপুনি লৈয়ে গ'লে 100 টকাৰ পৰা নাই হোৱা নাই আনচাৰটো শুদ্ধ দিয়া নাই আপুনি অলপ ভাবক ভাবিবলগীয়া কিনো আছে সেইটোতো ডাইৰেক্ট একদম হিচাপ দিওঁ তুমি ভালকৈ ভাবকচোন মই ভাবি আছোঁ বেলেগ জেগাত নাই আপুনি ভাবক আপুনি অলপ ট্ৰাই কৰক নিশ্চয় পাৰিব গিফ্টটো পামেই এইটো চিন্তা কৰি আছোঁ আপোনাৰ কাৰণে যিটো গিফ্ট আনিছোঁ এইটো বেলেগক মানে দিব নোখোজোঁ আৰু আপোনাকে দিম বুলি ময়ো ল'ম বুলি ভাবি আছোঁ অঁ অলপ মাথা মাৰকচোন এইটোৱে হয় দিয়া নাই এইটো নহয় শুদ্ধ আনচাৰটো দিয়া নাই আপুনি কৈ দিয়ক অলপ ট্ৰাই কৰক নাই ট্ৰাইটো কৰিলোঁ 100ৰ পৰা 99 লৈ গ'ল থাকিব 1 এইটোতো বিয়োগ অংকত লিখাই আছে 100ৰ পৰা पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को 99 গ'লে থাকিল 1 আমাৰ এইটো হাতৰ চেনেল হয় হাতৰ হিচাপে আপুনি ভাবিব আনচাৰটো অলপ মানে অলপ আপকীয়াকৈ আমি কৰোঁ আপুনি অলপ ভাবিলে শুদ্ধ আনচাৰটো দিব পাৰিব নাই নহ'ব নোৱাৰে ন ত' যি কি নহওক আপোনাৰ মূল্যৱান সময়খিনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ চ' আপোনাক আমাৰ গিফ্টটো দিব নোৱাৰিলোঁ তাৰ কাৰণে আমি নিজে দুখিত নেক্সটত আকৌ ট্ৰাই কৰিম আপোনাক দিবৰ কাৰণে দাদা আপোনাৰ নামটো ক'ব মহম্মদ মুক্তাছিন আলী আপুনি কি কৰে এনে দোকানদাৰ কৰোঁ আৰু দোকান এটা আছে সৰু দোকান এটা আছে আৰু অঁ ঠিকে আপুনি আমাৰ লগত এতিয়া চাওক এইটো আমাৰ দাদা আছে বিজনেছমেন চ' বিজনেছমেন হ'লে আপোনাৰ আমি যিটো কুৱেশ্যন কৰিম আৰু বিজনেছমেনে নিশ্চয় শুদ্ধ আনচাৰটো দিব পাৰিব আপুনি গম পায়নে যদি শুদ্ধ আনচাৰটো দিব পাৰে তেনেহ'লে আমাৰ ফালৰ পৰা আপোনাক আকৰ্ষণীয় গিফ্ট দিয়া হ'ব চ' আজিৰ সাঁথৰটো হ'ল আপোনাক 100 টকা দিলোঁ তাৰ পৰা 99 টকা লৈ গ'ল আপোনাৰ হাতত কিমান টকা থাকিল 98 শুদ্ধ কোৱা নাই আনচাৰটো অলপ ভালকৈ ভাবক নিশ্চয় পাৰিব আৰু গিফ্টটো আপোনাৰ কাৰণে দিছোঁ অঁ 100 টকা দিছোঁ তাৰ পৰা আপুনি কিমান দিলে 99 টকা লৈ গ'ল 99 টকা লৈ গ'ল ভাবকচোন 1 টকাওতো নহ'ব 1 টকা নহয় আপুনি ভাবক 1 টকা কোৱা নাই ভালকৈ ভাবকচোন নিশ্চয় পাৰিব আপুনি 100ৰ পৰা 99 টকা লৈ গ'লে ভাবকচোন ভালকৈ ভাবক বহুত সময় গ'ল আৰু আপোনাক 5 ছেকেণ্ডমান দিব পাৰিম 100 টকাতে 99 টকা লৈ গ'ল তে 5 ছেকেণ্ডৰ ভিতৰত আপুনি আনচাৰটো দিয়ক 5 1 টকাটো অডিয়েন্সে কৈ আছে 1 টকা মই 1 টকা হোৱা নাই 3 নোৱাৰিম 1 চৰি আপোনাক আমাৰ আকৰ্ষণীয় গিফ্টটো দিব নোৱাৰিলোঁ যি কি নহওক আপুনি আমাক মূল্যৱান সময়খিনি দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ